Good morning everyone আৰু আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিছো ঘৰ দুৱাৰ হাৰি হৈ গ'ল আৰু এতিয়া মুছি লওঁ দিনটো কেনেদৰে পাৰ কৰোঁ কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম চাই যাব ভিডিঅ'টো আৰু ইমান বতাহ মাৰি আছে নহয় বেটা শুই আছে উঠাই না আৰু এইফালে সকলোৱে মাছ লোৱাত ব্যস্ত হৈ পৰিছে আজি মাছ লোৱা মানুহ কিমান আপোনালোকক নিশ্চয় দেখাম আৰু আজি আমি নলওঁ আজি ৰাতিপুৱাই মাছ লোৱা মানুহ বহুত দেখিছে আজি আমি নলওঁ কাৰণ আজি কালি অনা মাছ অলপ আছে গতিকে আমি নলওঁ এই দেখিছে কিমান মাছ লম ৰাতিপুৱা আজি ৰ'দটো ওলাইছে গতিকে কাপোৰখিনি মেলি দিলোঁ আৰু এইফালে বক্সাৰে মোৰ ফুলৰ টাব ভাঙি চিঙি শেষ কৰি দিলে দেখিছেনে বাৰু গোটেইখন লেতেৰা কৰি দিলে গোটেই মোৰ ফুলৰ টাব ভাঙি শেষ 7 No papa tell me open your তুমি কোৱা Porque tu me só pagodia. Muito bom. Hoje você. Não, bagulho. Descarim dele com bebê. Ei, bagulho dele. Aku nanti ada mana? পানী দিয়া নাথাকে নহয় আহা আহা Dia nak hoi. Komputer kiri. এতিয়া মই থাপনাখন চাফা কৰি লওঁ আৰু আজি দিনটো কেনেদৰে পাৰ কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম চাই যাব ভিডিঅ'টি আজি যিহেতু সৰস্বতী পূজা আৰু দিনকাল ইমান বেয়া হৈ আছে লগতে বতৰো বহুত বেয়া গতিকে ঘৰতে শৰাই এখন দিছোঁ যিহেতু বেটা দিনে দিনে ডাঙৰ হৈ আহিছে দেখাব লাগিব বেটা সৰস্বতীৰ ফটো আনি ঘৰতে পাতিলোঁ কেনেদৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যদি ভিডিঅ'টি ভাল লাগে তেন্তে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব তেতিয়া মই আপলোড কৰা ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে অতি সহজে পাব তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ Amai. Tu esse é mãe. Que? Uma famoi. মন কৰাব সৰস্বতী পূজা বুলি আজি খিচিৰি বাটাৰ আৰু এইফালে আছে আচাৰ এতিয়া খাম আমাৰ হাংকবে খালে বেটাক আগতে খুৱাই ল'লোঁ আৰু এতিয়া মই খাই লওঁ আপোনালোকক আকৌ লগ পাই আছোঁ আজি বনাম মটৰ পনীৰ গতিকে কেঁচা জলকীয়া শুকান জলকীয়া বিলাহী পিঁয়াজ অলপ ভাজি ল'লোঁ আৰু এতিয়া ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিছোঁ আৰু এইখিনি হৈছে আদা নহৰু এইখিনিও মিক্সিত দি ল'লোঁ তাৰপিছত এইখিনি দি মটৰ আজি যিহেতু মটৰ পনীৰ বনাম পনীৰখিনি তিয়াই ৰাখিছোঁ এইখিনি পনীৰখিনি অলপ সময় তিয়াই ৰাখিছোঁ আৰু এতিয়া এইখিনি মিক্সিত দি লওঁ এইখিনি বিলাহী পিঁয়াজ মিক্স হৈ গ'ল মিক্সিত দি ল'লোঁ আৰু এতিয়া এইখিনি তেলতে বনাম আৰু এতিয়া ইয়াত 1 চামুচমান জিৰা দি ল'লোঁ আৰু এইখিনি এতিয়া পুৰা সিজাম নিজৰ প্ৰয়োজন অনুসৰি আদা নহৰুখিনি এড কৰি দিলোঁ Ramie. আৰু এইখিনি এতিয়া কম জুইত পুৰা সিজাই থাকিম আদা নহৰুৰ গন্ধটো যোৱালৈকে ইয়াত জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ নিমখ হালধি সব নিজৰ প্ৰয়োজন অনুসৰি এড কৰি ল'লোঁ
সকলোবিলাক এড কৰি ল'লোঁ আৰু এতিয়া এইখিনি আৰু অলপ দেৰি সিজাম তাৰপিছত মটৰখিনি এড কৰি দিম হৈ যাব আৰু নিদিবা পুৰিব কেৰাহী গৰম হৈ আছে পুৰিব কৈছোঁ নহয় আৰু নিদিবা হৈ যাব বেছি হৈ যাব হ'ব আহা ওলোৱা আৰু এতিয়া ইয়াত এড কৰিম এইখিনি পনীৰখিনি ধুই ল'লোঁ আৰু বনাই আছোঁ তাৰপিছত খানা আৰু এইফালে হাংকক মহা জইন কৰি উঠি লৈছে মোক অলপ ডিষ্টাৰ্ব দিছে ইমান কেৰাহীটো ইমান ওচৰলৈ নাহিবা দেই ইমান টেষ্টি বনাইছা নহয় নুচুবা কেৰাহী নুচুবা গৰম এইটো গৰম আঁতৰি দিয়া ইয়াত এতিয়া মই পানী এড কৰিম অলপ পৰিমাণে কাৰণ মটৰখিনি আৰু পনীৰখিনি সিজিবলৈ এতিয়াও বাকী আছে এইটো নুচুবা নকৰে বেটা এইবিলাক গৰম বস্তুৰ লগত ধেমালি নকৰিবা আৰু অলপ দি দিওঁ সিজিব লাগিব অলপ গ্ৰেভি কৰি খাম চাহ আঁতৰি দিয়া যোৱা পাপাক মাতি দিবা যোৱা আৰু এইখিনি এতিয়া গেছটো হাই ফ্লেমত ৰাখি অলপ দেৰি উতলিবৰ কাৰণে ৰাখি দিম ঢাকনটো লগাই দিওঁ এইখিনি এতিয়া উতলি থাকক তাৰপিছত মই ভাতটো বনাই লওঁ পনীৰ পূৰা উতলিছে অলপ পাছত হৈ যাব অলপ গ্ৰেভি কৰি খাম চাই লওঁ আপোনালোকৰ কাৰণে ৰেচিপিটো লৈ আহিছোঁ সকলোৱে বাৰু বনাব জানিম আপোনালোকৰ লগত মই কেনেদৰে বনাওঁ শ্বেয়াৰ কৰিলোঁ আমি কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আপোনালোকে যদি এনেদৰে কেতিয়াও ট্ৰাই কৰা নাই ট্ৰাই কৰিব পাৰিব এখেতে ডিষ্টাৰ্ব দি আছেহি যোৱা মাৰিবা তুমি মাৰিছে তুমি মাৰা না চাহ দৈ দিয়া কেৰাহী পুৰিব বহুত চাল এৰি যাব পুৰি চাহ কেনেকুৱা লাগিছে খাবা নাই পনীৰ খাবা নাই খাবা খাবলৈ খাম আৰু এয়া আমাৰ পনীৰ ৰেডি হৈ গ'ল লাষ্ট মই গেছটো অফ কৰাৰ আগে গৰম মছলা অকণ এড কৰি দিলোঁ আৰু এয়া আমাৰ পনীৰ ৰেডি মটৰ পনীৰ সৰস্বতী পূজা বুলি মটৰ পনীৰ আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক নিশ্চয় লগ পাম আমাৰ পনীৰ প্ৰায় হৈয়ে গৈছে আৰু আজিলৈ বাই বাই ভালকৈ কোৱা আকৌ নাপাব আকৌ চাহ কৰি দিব
দেই